নমস্কাৰ। সকলোৱে মোক কমেণ্ট কৰি আছে যে ছেকেণ্ড লিষ্ট কেতিয়া আহিব, ছেকেণ্ড লিষ্ট কেতিয়া আহিব। কথা হ'ল ছেকেণ্ড লিষ্ট কেতিয়া আহিব সেইটো ডাইৰেক্ট ক'ব পৰা নাযায়, বা কি হ'ব সেইটোও ক'ব পৰা নাযায়, কিন্তু প্ৰচেষ্টাটো হ'ল চলি আছে। কিমান দূৰ কি হ'ব কি নহ'ব সেইটো নাজানো, কিন্তু মানে আশা কিন্তু এৰি নিদিম, কাৰণ এবছৰ ডেৰবছৰ দিন দৌৰিছোঁ ন, চবেই দৌৰিছোঁ, চবেই কষ্ট কৰিছোঁ, গতিকে আমাক বস্তুটো ন্যায়টো লাগিবই। গতিকে এটা ভিডিঅ' মানে পাইছিলোঁ মই, সেই ভিডিঅ'টো মই লৈ আহিছোঁ, আপোনালোকে চাই লওক। নমস্কাৰ, মই 2-3 দিনৰ পৰা অসম পুলিচৰ এক্সাম দিয়া আমাৰ ABUB ফিজিকেল টেষ্ট দিয়া মানে কেণ্ডিডেটসকলক মই লগ পাইছোঁ। তেওঁলোক মোৰ চেম্বাৰত আহিছে আৰু তেওঁলোকে এটা কথা কৈছে, তেওঁলোকৰ নামটো ৰিটেনত অহা নাই, তেওঁলোকৰ মানে লিষ্টত তেওঁলোকৰ নাম অহা নাই, আৰু তেওঁলোকে এটা কথা কৈছে যে যোনটো কাট অফ মাৰ্কটো বহুত বেছি দেখাইছে, আৰু যিহেতু এই এক্সামটোত মানে এটা পোষ্টত 5জনকৈ মাতা কথা আছিলে, কিন্তু তেওঁলোকৰ মতে যিহেতু কাট অফ মাৰ্কছটো বহুত বেছি দেখাই আছে, তেওঁলোকৰ মতে এটা পোষ্টত মানে 5জনকৈ মাতা নাই, এটা পোষ্টত মাতি আছে 2জনকৈ। তাৰমানে এডভাৰটাইজমেণ্টত 5জনকৈ বুলি আছিলে এটা পোষ্টত, কিন্তু এতিয়া এডভাৰটাইজমেণ্ট মতে হোৱা নাই। এতিয়া কি হৈছে, এটা পোষ্টত মানে 2জনকৈ মাতি আছে বুলি তেওঁলোকৰ মানে ডাউট হৈছে। আৰু কি হৈছে, আৰু এটা বস্তু মই দেখিছোঁ, মানুহজনে এক্সাম দিছে, এক্সাম দি পেলাই তেওঁৰ কাট অফ মাৰ্কতকৈ তেওঁৰ মানে মাৰ্কছটো বেছি, কিন্তু তথাপিও তেওঁৰ নামটো মানে লিষ্টত অহা নাই। এতিয়া কি হৈ আছে সেইটো আমি নাজানো, তেওঁলোক আজিও আহিব মোৰ তাত, আজিও মই তেওঁলোকক লগ পাম। আৰু আপোনালোকে কি ভাবে, আমি কিবা এটা ল'ম, সিদ্ধান্ত কিবা এটা ল'ম, আমি কি কৰিব লাগে। কিন্তু এইকেইদিন কালি মই ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ যিকোনো ভিডিঅ' দি কিনো কৰিম, যিকোনো ভিডিঅ' দি লাভ নাই। এটা প্ৰপাৰ ইনফৰ্মেশ্যন পালে ভিডিঅ'টো দি ভাল লাগে। তাতে মই কামতো সোমালোঁ, কামত সোমোৱাৰ কাৰণে ধৰি লওক অলপ বিজিও আছোঁ, দিনটো বিজিয়ে থাকোঁ প্ৰায়। তথাপিও মাজে মাজে খবৰবিলাক ল'ব লওঁ। তাৰপিছতে পাইছোঁ আৰু কিছুমান যিকোনো ইনফৰ্মেশ্যন পটককৈ দিবলৈ বেয়া, যিটো মানে প্ৰপাৰ হয় সেইটো দিবলৈ ভাল, যে চবৰে মনবিলাক ভাল লাগিব। তেতিয়া এনেই যিকোনো ইনফৰ্মেশ্যন দি মানে মিছাতে হাহাকাৰ কৰি থকাতকৈ মিছাতে মানে এইবিলাক আৰু গম পায় আৰু মিছাকৈ দিয়া মানে কি। যিটো পাইছোঁ মই দিছোঁ, আৰু যি পাম আগলৈও দি যাম ইনফৰ্মেশ্যনবিলাক। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখাব আগতীয়া ইনফৰ্মেশ্যনবিলাক পাবৰ কাৰণে। আজিলৈ ইমানেই আছিল, এইটোৱে ইনফৰ্মেশ্যন আছিল, আৰু যদি আগলৈ পাই যাওঁ মই দি যাম। থেংক ইউ।